নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ই ষ্টাডি ফৰ অল ইউটিউব চেনেলত। আজি আমি অসমীয়া সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা নতুন বস্তু শিকিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ আহিছোঁ। প্ৰথমটো কুৱেশ্যন আছে যে ইয়াত মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াতে অপশ্যন আছে ক দ্বিতীয় চন্দ্ৰগুপ্ত, খ বিন্দুসাৰ আৰু গ সমুদ্ৰগুপ্ত, ঘ চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল, প্ৰথম প্ৰতিষ্ঠাপক। ইয়াৰে দ্বিতীয় কুৱেশ্যনটো হ'ল এনেকুৱা ধৰণৰ, অশোকে মগধ সিংহাসনত কেতিয়া আৰোহণ কৰিছিল? ইয়াৰে অপশ্যন আছে খ্ৰীষ্টপূৰ্ব 275, খ্ৰীষ্টপূৰ্ব 271, গ খ্ৰীষ্টপূৰ্ব 272, ঘ খ্ৰীষ্টপূৰ্ব 273। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ্ৰীষ্টপূৰ্ব 273, ঘ এনচাৰটো। ইয়াৰে পিছৰ কুৱেশ্যনটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্যই পৰাজিত কৰা গ্ৰীক সেনাপতিজনৰ নাম কি আছিল বা গ্ৰীক সেনাপতিজন কোন আছিল? ইয়াৰ অপশ্যন আছে ক চেলুকাছ, খ আলেকজাণ্ডাৰ, গ মেগাস্থেনিছ, ঘ হিউৱেনচাং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক চেলুকাছ। ইয়াৰ চেলুকাছটো হ'ল শুদ্ধ উত্তৰ। চেলুকাছক চন্দ্ৰগুপ্ত মৌৰ্যই পৰাজিত কৰিছিল। ইয়াৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল যে ইণ্ডিকা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যন আছে ক হিউৱেনচাং, খ আলেকজাণ্ডাৰ, গ মেগাস্থেনিছ, ঘ কৌটিল্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ মেগাস্থেনিছ। ইণ্ডিকা নামৰ গ্ৰন্থখন মেগাস্থেনিছে ৰচনা কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে মেগাস্থেনিছ কাৰ ৰাজসভালৈ আহিছিল? ইয়াতে অপশ্যন আছে ক অশোক, খ চন্দ্ৰগুপ্ত মৌৰ্য, গ শ্ৰীগুপ্ত, ঘ বিন্দুসাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। আৰু মেগাস্থেনিছে ইণ্ডিকা নামৰ গ্ৰন্থখনত লিখিছিল। ইণ্ডিকা মেগাস্থেনিছে লিখিছিল। আৰু তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আহিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজাজন কোন আছিল? ইয়াৰে অপশ্যন আছে ক পুৰুমিত্ৰ, খ কনিষ্ক, গ ৰুদ্ৰদামন, ঘ মিলনন্দ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কনিষ্ক। ইয়াৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটো হ'ল অশোকে কলিংগ যুদ্ধ কেতিয়া জয় কৰিছিল? ইয়াৰে অপশ্যন আছে খ্ৰীষ্টপূৰ্ব 260, খ্ৰীষ্টপূৰ্ব 265, গ খ্ৰীষ্টপূৰ্ব 263 আৰু ঘ খ্ৰীষ্টপূৰ্ব 261। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ্ৰীষ্টপূৰ্ব 261। ইয়াৰ অপশ্যনটো হ'ল ঘ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে কুশনসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? কুশানসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? ক পুৰুমিত্ৰ, খ কনিষ্ক, গ ৰুদ্ৰদমন, ঘ মিলনন্দ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কনিষ্ক, খ কনিষ্ক। কনিষ্ক হ'ল কুশানসকলৰ শ্ৰেষ্ঠ ৰজা। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে মহাধীৰাজ উপাধি লোৱা গুপ্ত বংশৰ ৰজাজন কোন আছিল? ইয়াৰে অপশ্যন কেইটা হ'ল ক চন্দ্ৰগুপ্ত, খ দ্বিতীয় চন্দ্ৰগুপ্ত, গ সমুদ্ৰগুপ্ত, ঘ শ্ৰীগুপ্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল প্ৰথম চন্দ্ৰগুপ্ত। আৰু প্ৰথম চন্দ্ৰগুপ্তই মহাধীৰাজ উপাধিটো লৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল 10 নম্বৰ, গুপ্ত বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ অপশ্যনটো আছে যে ক চন্দ্ৰগুপ্ত, খ দ্বিতীয় চন্দ্ৰগুপ্ত, গ সমুদ্ৰগুপ্ত, ঘ শ্ৰীগুপ্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত আছিল গুপ্ত বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা। গুপ্ত বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন হ'ল সমুদ্ৰগুপ্ত। বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি কিবা ভুল ভ্ৰান্তি হৈছে কমেণ্টৰ জৰিয়তে জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।